দৰ্শকসকল নতুনকৈ এটা ভিডিঅ' লৈ চবকে স্বাগতম জনাইছোঁ। তো এই চেনেলটোত মই আগতে বহুত ধৰণৰ ভিডিঅ' বনালোঁ, কিন্তু এতিয়া মই ভাবিছোঁ ইয়াত অলপ মটিভেশ্যন টাইপৰ অলপ ক্ৰিয়েটিং মাইণ্ডৰ ভিডিঅ' বনাম বুলি। তো সেই ভিডিঅ'টো আজিকালি কিয় বনাব খুজিছোঁ, বহুতে বহুত ধৰণৰ ভিডিঅ' বনাই থাকে, কিন্তু নিজৰ লাইফষ্টাইলৰ প্ৰতি নিজে কি কৰি আছে, নিজে কি দিনটো খাই আছে, নিজে ক'ৰবাত যাই আছে, সেই বস্তুটো দেখুৱাব চেষ্টা কৰে। তো মই ভাবিছোঁ মানুহক মই দুটা তিনিটা কথা মটিভেশ্যন যদি কৰিব পাৰোঁ, মোৰ জেনেৰেশ্যনটো আৰু আমাৰ আহিব লগা জেনেৰেশ্যনটো অলপ ভাল হ'ব। তো সেইকাৰণে মই এই চেনেলটোত আজিৰ পৰা তাৰমানে অলপ মটিভেশ্যন আৰু অলপ ষ্ট্ৰং টাইপৰ হাৰ্ড টাইপৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰি আছোঁ। তো আপোনালোকে মোক নিশ্চয় ছাপোৰ্ট কৰিব আৰু ভিডিঅ'টো শেষলৈ চাব। আজিৰ কথাটো হ'ল যে আমি মানুহ কেনেকৈ হাৰ্ড হ'ব পাৰে। তো আজিৰ জীৱনটোত হৈ আছে মানুহক আজিকালি বেছি থাকে, মানে বাহিৰা বস্তুৰ প্ৰতি মানুহৰ আকৰ্ষিতটো বেছি, মানে একবাৰে বহুত আকৰ্ষণ। তো মানুহ কেনেকৈ হাৰ্ড হ'ব পাৰিব, যিহেতু আমাৰ বয়স মোৰ বয়সীয়া ল'ৰা ছোৱালী আজিকালি বহুত ধৰণৰ ডিপ্ৰেশ্যন টেনশ্যনত ভুগি আছে। তো সেইকাৰণে মই আৰম্ভ কৰিব লৈছোঁ এই চেনেলটো। তো এই চেনেলটো আপোনালোকে চাব, অলপ পজিটিভনেছ ফিল কৰিব। কৰে না নকৰে আপোনালোকৰ কথা, কিন্তু মই কৰাবলৈ চেষ্টা কৰিম, অসাধ্য চেষ্টা কৰিম মোৰ নিজৰ ফালৰ পৰা, কাৰণ জীৱনটোত একোৱে নাই, পিছফালে ঘূৰি চালে একোৱে নাই। তো আপুনি যিমান দিন যিটো ভাবি আছে, যিটো কৰি আছে, কিন্তু 2 মিনিটৰ জীৱনৰ কাৰণে আমি 15 বছৰ আগত কৰি থওঁ LICৰ কাৰণে মাথা মাৰোঁ। কোনদিনা LIC মেচিউৰিটি হ'ব, তো আমি পইচা পাম, পাই কিনে নিজৰ সপোনবোৰ পূৰণ কৰিম। কিয় 15 বছৰটো আমি কিবা এটা নিজে কৰি কিনে আমি সপোনবোৰ পূৰণ কৰিব নোৱাৰোঁনে? পাৰোঁ, কিয় আমি নকৰোঁ? তো জীৱনত আপুনি মানুহৰ কথা, মানুহৰ বাৰ্তা যিমানে হওক, মানুহে যি কওক, কিন্তু আপুনি যদি নিজে ষ্ট্ৰং থাকে, নিজে হাৰ্ড থাকে, তো সদায় জীৱনক আপুনি আগফালে যাব পাৰিব। নিজৰ যিটো যুদ্ধ, এইটো আপুনি ফ্ৰণ্ট লাইনত থিয় হৈ আপুনি কৰিব পাৰিব, কাৰণ মানুহ জাতটো হ'ল এনেকুৱা বস্তু যি আপোনাক জীৱনত কেতিয়াও আগুৱাব নেদে। তো আপুনি 1000ৰ ভিতৰত আপুনি 2টা মানে পাব যিটো আপোনাক আগুৱাবলৈ হেল্প কৰিব, কিন্তু আৰু বাকী থাকিল কিমান 998। তো সেইবোৰ মানুহ আপোনাক নোখোজে যে আপুনি আগুৱাই যাই কিনে কিবা এটা কৰক, কিবা এটা গ্ৰ' কৰি কিনে নিজৰ লাইফটোত কিবা এটা ওপৰত যাওক, কিবা এটা কৰক, কিন্তু মেইন বস্তুটো সেইটো কোনোৱে নিবিচাৰে। তো সেই মানুহবোৰক আপুনি বিচাৰি উলিয়াব লাগিব, পাব মাত্ৰ 2জনে। তো আপুনি কেইজন পায় নাজানো, বাট জীৱনটোত যেতিয়া যি এটা কৰিবা, নিজৰ মাইণ্ডছেট, নিজৰ ভাৱনা, নিজৰ চিন্তাধাৰাৰে কৰিবা, কাৰণ জীৱনটো তোমাৰ, আনৰ নহয়। আনে কি কৈ আছে, আনে কি কৰি আছে, আনক লৈ তুমি ব্যস্ত নাথাকিবা, কাৰণ তোমাৰ মাইণ্ডটোত যদি তুমি আনক চোৱা, আজি তেওঁ গাড়ী কিনিলে, আজি বাইক কিনিলে, আজি বিল্ডিং বনালে, তো আপোনাৰ মাইণ্ডত সিটোৱে ঘূৰি থাকিব, তোমাৰ মাইণ্ডত বা ইটোৱে ঘূৰি থাকিব, কাৰণ তুমি জীৱনত আৰু সেই বস্তুটো ভাবি থাকিলে কেতিয়া নিজে আগুৱাব নোৱাৰা। আৰু মানুহ জাতটো হ'ল ইমান এটা তাৰমানে জঘন্য প্ৰজাতিৰ প্ৰাণী, তাৰমানে তোমাক আজিৰ যুগত যিটো বস্তু হৈ আছে, তাৰমানে মানুহ তোমাক আগুৱাবলৈ নেদে। তুমি আজি কিবা এটা কৰি খাই আছা, তোমাৰ অপজিশ্যন তুমি এটা 5 লাখ টকীয়া দোকান খুলিছা, কিন্তু সেই বস্তুটো তোমাৰ পৰা কপি পেষ্ট কৰি কিনে সেই অপজিশ্যনত এটা দোকান খুলিব, 10 লাখ টকা ইনভেষ্ট কৰিব। সেই বস্তুটো হ'ল মানুহৰ হিংসা অহৰ্তা এটা। সেই বস্তুটো মানুহৰ প্ৰতি মানুহৰ থাকিয়ে যায়, সদায় থাকি যাব। তো সেই বস্তুটো তুমি কেতিয়াও নাভাবিবা, আৰু আপোনালোকে নাভাবিব। জীৱনত সদায় আগুৱাই যাব, পজিটিভনেছ ফিল কৰিব, কাৰণ জীৱনটো হাৰ্ড যিমান দিন নকৰিব, নিজে মেহনত নকৰিব। আমি কিয় 15 বছৰৰ কাৰণে LIC কৰি বহি থাকিব লাগে? কিয় 15 বছৰটো আমি নিজে মেহনত কৰিব, LICত কিমান গুণ কমাব পাৰিম, নহয় জানো? তো আমি কিয় নকৰোঁ? তো জীৱনটো হ'ল এই ধৰণৰ এটা বস্তু। তো আজি যিহেতু মোৰ প্ৰথম ভিডিঅ' এইটো মটিভেশ্যনৰ, তো নাজানো কেনেকুৱা লাগিল, কিন্তু বাট যিটো হাৰ্ড বস্তু, মই কঠিনতম জীৱনটো যিটো, সেইকাৰণে মই চেনেলটোৰ নামটো সলাই কিনে হাৰ্ডেষ্ট প্ৰাণ ষ্ট্ৰং বুলি দিছোঁ। তো আপোনালোকে ইউটিউবত ছাৰ্চ কৰিব আৰু মোৰ চেনেলটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব, কাৰণ এনেকুৱা গৰম আৰু হাৰ্ড ষ্ট্ৰং ভিডিঅ' লৈ মই আহি থাকিম। আৰু ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, কাৰণ জীৱনটো বহুত ষ্ট্ৰং আৰু হাৰ্ড হয়। যিবোৰ মানুহে মিডিল ক্লাছ ফেমিলিৰ পৰা বিলং কৰে, সিহঁতৰ কাৰণে বহুত হাৰ্ড হয়। তো সেইবোৰ ল'ৰা ছোৱালীক লৈ কিনে মই এটা চেমিনাৰ বনাম বুলি ভাবিছোঁ। তো চেমিনাৰটো বহুত সোনকালে মই আৰম্ভ কৰিম। তো আগত সৰু ষ্টেপ লৈ আগুৱাই চাওক, আপোনালোকৰ সহায় অনুভূতি কেনেকৈ পাওঁ। তো পালে নিশ্চয় আগলৈ এটা নতুন কিবা এটা ট্ৰাই কৰিবলৈ চেষ্টা কৰিম। তো আপোনালোকে চাব ভিডিঅ'খিনি, আৰু ভিডিঅ'খিনি লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, লগৰবোৰৰ মেজত দিব, আৰু কোনো বেয়া কাম নকৰিব, কাৰো কথা লৈ মাইণ্ডছেটটো সলাই নিদিব, কাৰণ আপোনাৰ মাইণ্ডটো আপোনাৰহে, আপুনি যিটো ভাবিব আপুনি নিজে কৰিব। কাৰণ কিছুমান কথা ক'ব, সেইটো লৈ আপুনি কেতিয়াও নাভাবিব, কাৰণ আগৰ দিনত মানুহে এটা পপুলাৰ ছিংগাৰ, তেওঁৰ এটা উদাহৰণ দিওঁ, কিশোৰ কুমাৰ, তেওঁ এটা হিন্দী গানত কৈ গৈছে, লোগো কা কাম হে কেহেনা, লোক কেহেতে ৰেংগে। তো মানুহৰ কামটোৱে সেনেকুৱা, মানুহে কৈয়ে থাকিব আপোনাক, তুমি এইটো নোৱাৰা, এইটো কৰিব নোৱাৰা, কিন্তু তুমি পাৰা,
তুমি তোমাৰ মনে কৈ আছে দিলে কৈ আছে তুমি পাৰা কিন্তু তুমি সেই বস্তুটো তোমাৰ মাইণ্ডত যেতিয়া সোমাই ল'বা তুমি একোৱে নোৱাৰা জীৱনত ইকুৱেল টু জিৰ' হৈ থাকিব তো জীৱনত সেই বস্তুটোৰ পৰা আঁতৰত থাকি নিজে এটা কিবা কৰিবলৈ চেষ্টা কৰা কিয় লাগে আমাক চৰকাৰী জব আমি নিজে ক্ৰিয়েটিভিটি মাইণ্ড লগালে বহুত পইচা আৰ্ণ কৰিব পাৰোঁ তো সেইবোৰ মাইণ্ডৰ সেইবোৰ আৰ্নিং ভিডিঅ' লৈ মই আহি থাকিম আৰু চেনেলটো লৈ আজি প্ৰথমবাৰ তো চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ লগত জড়িত হৈ থাকিব আজিলৈ এৰিলোঁ আৰু নেক্সটত লগ পায়ে থাকিম আপোনাৰ লগত তো বাই বাই